নমস্কাৰ, মই পম্পী আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ বুন্দিয়া। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছে, মই দুটা সমান সাইজৰ কাপ লৈছোঁ। ইয়াতে মই একাপ বেচন লৈছোঁ। বেচনখিনি ভালদৰে চালি লৈছোঁ। আৰু এটা কাপত একাপতকৈ অকণমান কম পানী লৈছোঁ। এয়া দেখিছে, দুটা কাপ মই দেখাই দিছোঁ। এটা বাটিত বেচন আৰু পানীখিনি ভালদৰে মিক্স কৰি ল'ম। প্ৰায় 10 মিনিটমান সময় মিলাব লাগিব। পানীখিনি একেবাৰে ঢালি নিদিব, বেছি হৈ যাব পাৰে। অলপ অলপকৈ দি এনেদৰে মিলাই থাকিব। এয়া দেখিছে, মোৰ মিক্স কৰা হৈ গৈছে। এনেদৰে ইমানটো জোখত ডাঠ হ'ব লাগিব। বেছি পনীয়া হ'লে বুন্দিয়া ভাল নহ'ব। এনেদৰে মিক্স কৰাৰ পিছত 10 মিনিট সময় ঢাকি থৈ দিম, তেতিয়া ভাল হয়। এয়া মোৰ 10 মিনিট হৈ গ'ল। এয়া দেখিছে, এতিয়া আৰু অকণমান ডাঠ হৈ গৈছে। যদি আপোনালোকে ফুড কালাৰ দিব বিচাৰে বেলেগ বেলেগ কালাৰৰ, তেতিয়াহ'লে দিব পাৰে। মই দিয়া নাই। এয়া দেখিছে কিমান ধুনীয়াকৈ হৈ গৈছে মিক্স। এতিয়া মই কেৰাহীটো পাতি লৈছোঁ। ইয়াতে ৰিফাইন দিম। আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। যদি ঘিত ভজা খাব বিচাৰে তেতিয়াহ'লে ঘি দিব। মই ৰিফাইন তেল দিছোঁ। এয়া দেখিছে, তেল অকণমান বেছিকৈ লাগে। আৰু আমাক লাগিব এখন জালনা হেতা। তেলখিনি ভালকৈ গৰম হ'ব দিব লাগিব, নহ'লে ভাল নহয়। এয়া মই অকণমান চাম তেলখিনি গৰম হৈছে নাই। ইয়াতে মই এটোপ দি দিছোঁ। যদি দিয়াৰ লগে লগে ওপৰলৈ উঠি আহে তেতিয়াহ'লে হৈ গৈছে। এয়া এতিয়া মই এই জালনাখনত হেতাৰে এনেদৰে দি দিছোঁ। ইয়াৰ পৰা টুপ টুপকৈ তলত পৰিব। চাব কি ধুনীয়াকৈ আমাৰ বুন্দিয়া হৈ যাব। এয়া দেখিছে, তলত টুপ টুপকৈ পৰি গৈছে। গেছৰ স্লিমটো কমাই ল'ব, নহ'লে জ্বলি যাব। প্ৰায় 1-1.5 মিনিট সময় এনেদৰে ভাজিব লাগিব। এয়া দেখিছে কি ধুনীয়াকৈ হৈ আহিছে। বেছি ৰঙা কৰোঁ বুলি ভাবিলে 2 মিনিটমান সময় ৰাখিব পাৰে। এয়া দেখিছে কি ধুনীয়াকৈ হৈ আহিছে। বেছিকৈ দি নিদিব, বেছিকৈ দিলে ভাল নহ'ব। ইটোৰ ওপৰত সিটো পৰি যাব। এয়া মোৰ ভজা হৈ গৈছে। এতিয়া মই টুকি থৈ লৈছোঁ। এয়া দেখিছে কি ধুনীয়াকৈ হৈ আহিছে। এয়া মই এটা ভাঙি দেখাই দিছোঁ। ধুনীয়া মচমচীয়া হৈ গৈছে। এতিয়া আমাক লাগিব একাপ চেনি। মই একাপ বেচন দিছিলোঁ, চেনিও একাপ লৈছোঁ আৰু আধা কাপ পানী। এয়া দেখিছে, মই সমান সাইজৰ কাপ দুটাত লৈ লৈছোঁ। টাৱাখন পাতি ইয়াতে চেনিখিনি দি দিছোঁ আৰু পানী আধা কাপ দি দিছোঁ। এয়া দেখিছে, এতিয়া চেনিখিনি গলিবলৈ দিম। চেনিখিনি গলাৰ পিছত ইয়াতে নেমু অকণমান চেপি দিম। এয়া দেখিছে, মই লৰাই আছোঁ। চেনিখিনি লাহে লাহে গলি আহিছে। ইয়াতে মই এতিয়া নেমু চেপি দিছোঁ। বেছি নেমু নালাগে, এটা নেমুৰ 4 ভাগৰ এভাগ দিলেই হয়। এয়া দেখিছে, নেমু দি দিলোঁ। ইয়াতে আপোনালোকে অকণমান ঘি দি দিব পাৰে। বেছি ডাঠ হ'বলৈ নিদিব। বেছি ডাঠ হ'লে বুন্দিয়াখিনিত চেনি পানী নোসোমাব। এয়া দেখিছে, এতিয়া মই ইয়াতে বুন্দিয়াখিনি দি দিম, নহ'লে বেছি ডাঠ হৈ যাব পাৰে। গেছটো বন্ধ কৰি দিব। দি লগে লগে বুন্দিয়াখিনি দি দিব। এয়া দেখিছে, মই বুন্দিয়াখিনি দি দিছোঁ। এতিয়া ভালদৰে মিলাই আধা ঘণ্টামান সময় ঢাকন মাৰি থৈ দিম। এয়া দেখিছে, মই ভালদৰে মিলাই লৈছোঁ আৰু ঢাকন মাৰি থৈ দিছোঁ। আধা ঘণ্টাৰ পিছত এয়া চাওক কি ধুনীয়াকৈ বুন্দিয়াখিনি হৈ গৈছে। এয়া দেখিছে, মই বাতি এটাত থৈ দিছিলোঁ। 1 ঘণ্টাৰ পিছত কি ধুনীয়া হৈ গৈছে। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।